নমস্কাৰ সকলোকে। আজি ভিডিঅ' বনাম বুলি ৰেডি হৈছোঁ। মানে মই নিজে ফেব্ৰিক কৰা এযোৰ কাপোৰ চিলাই কৰি আনিছোঁ। সেইটো কাৰণে ভাবিছোঁ এনেকৈ যিহেতু চিলাই কৰি আনিছোঁ সেনেকৈ থৈ দিলে আৰু ভাল নালাগিব। আৰু এইয়া কাপোৰযোৰ চাওকচোন, এইযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু খুব ধুনীয়া লাগিছে। মানে যিহেতু মই নিজে বনোৱা সেইটো কাৰণেও মই ধুনীয়া বা ভাল লগা বুলি মানে ভাবিব পাৰোঁ। কাৰণ নিজে বনোৱা বস্তু এটা বেয়া হ'লেও মানে ভালেই লাগে। আৰু সেই ব্লাউজটো মানে বায়ে দিছিলে আৰু সেই ব্লাউজটোৰ লগত ইমান ধুনীয়াকৈ কাপোৰযোৰ মানে মিলিছে চাওকচোন। কাপোৰযোৰ ভাল হোৱা কাৰণে আৰু মোৰ পূৰা নাচি আছোঁ আৰু খুব মানে ফূৰ্তি লাগিছে। আৰু এইফালে গোটেই ৰেডি হৈ লৈছোঁ। কিন্তু বেয়া কথাটো হৈছে মই মানে যেতিয়া এই ভিডিঅ' বনাবৰ কাৰণে ৰেডি নহওঁ কিয় তেতিয়াই কোনোবা নহয় কোনোবা আহি পাবই পাব। আৰু আজিও আহি পাইছে, আমাৰ ওচৰৰে ভণ্টি এটা আহিছে। আৰু মোৰ এটা বেয়া স্বভাৱ, মানে মই কোনোবা একেবাৰে সৰু এটা বাচ্ছা যদি মোৰ আগত থাকে মই তথাপিও ভিডিঅ' বনাব নোৱাৰোঁ। আৰু মোৰ মানে এইটো বহুত বেয়া স্বভাৱ। আৰু সেনেকৈ তাই অহাৰ পিছত আৰু তাৰপিছত আৰু মানে পেহীও আহি পালে। তো ভিডিঅ' ইমান ভাল নহ'ল আৰু আজিলৈ বাই বাই।